হেল্ল' এভৰিৱান নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ আৰু দুৰ্গা পূজাৰ বহুত বেছি শুভকামনা থাকিল। আজি হৈছে অষ্টমী আৰু অষ্টমী বুলি মই পূজা চাব যাবলৈ ওলাইছোঁ। এতিয়ালৈকে ডিচাইড কৰা নাই ক'ত যাওঁ। তামোলপুৰতো আমাৰ পূজা হয়, কুমাৰীকেইটাতো হয়, ৰঙিয়াৰ ফালে সেইফালেও হয়। গতিকে এতিয়ালৈকে একো ডিচাইড কৰা নাই ক'ত যাওঁ। ওলাই যাওঁ, তাৰপিছত চাম ক'ত আজি ক'ত যাব পাৰে, মানে এঠাইতে ক'ৰবাত যাম আৰু কালিও যাম। তো পূজাৰ ব্লগ একেলগে পাব যোনদিনা যাওঁ। গতিকে এতিয়া পূজা চাব যাওঁ, পূৰা ৰেডি হৈ গৈছোঁ আৰু পূৰা এবাৰ ব্লেকতে লৈছোঁ চব, বোলে ড্ৰেছো ব্লেক, চব সোণাও ব্লেক, ঘড়ীও ব্লেক, প্লাছ মেকআপটো অকণমান কৰিছোঁ, যিহেতু মেকআপ আৰ্টিষ্ট নহয় নাজানো। এনেকৈ ওলাইছোঁ আৰু তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি পূজা আহি পাই গ'লোঁ আৰু মানুহ কিছু হৈছে, ৰ'ব দেখাইছোঁ। মানুহ কিন্তু কিছু হৈছে, খুব মানে দুৰ্গা পূজাটোৰ কাৰণে আচলতে ৰৈ থকা হয়। আমাৰ মানে ওচৰতে হয় তামোলপুৰত, আৰু তামোলপুৰতে আহিলোঁ আৰু এইফালে আৰতি কৰি আছিলে, সেইখিনি সময়তে মই গৈ পালোঁ। সেইকাৰণে খুব ভাল লাগিছে, আৰতি একেলগে সেৱা কৰিব পাইছোঁ। তাৰপিছত আমি তিনিওটাই পূৰা ঘূৰিলোঁ। প্ৰথম কথা হ'ল মোৰ ড্ৰেছটো আপোনালোকে হয়তো প্ৰথমে দেখিলে কিবা, এতিয়া দেখিলে কিবা। আচলতে মই সেইদিনাখন যি মই ইণ্ট্ৰ'টো দিলোঁ তাৰপিছত আৰু মোৰ ভিডিঅ' কৰা নহ'ল। নেক্সট ডে গ'লোঁ, অষ্টমীৰ দিনাখন গ'লোঁ। তাৰপিছত এয়া হৈছে নৱমীৰ দিনা, আৰু এয়া ফুচকা। পূজা বুলি ক'লে মই ফুচকা খামেই, ফুচকা, জিলাপি মেইন আৰু ঘুগনি দেই, এই তিনিটা বস্তু পূৰা মেইন। গতিকে ফুচকা আমি গোটেইকেইটাই খালোঁ। ফুচকা খাই লৈ এতিয়া আহিছোঁ আমি ঘুগনি খাবৰ কাৰণে। আমি কোনো ৰেষ্টুৰেণ্ট বা কেফেত নাযাওঁ। যেতিয়া পূজা থাকে, পূজাতে যি হৈ যায়, যিকেইখন হোটেল থাকে তাতেই আমি খাওঁ গোটেইকেইটাই মিলি তেনেকৈ। আৰু এয়া আমি এতিয়া বহিছোঁ পূৰা খাবলৈ। তাৰপিছত জিলাপি মেইন, এইটো হৈছে মাহৰ জিলাপি ল'লোঁ আৰু খালোঁ। গতিকে আপোনালোকে চাই থাকক। আজি হৈছে দশমী, লগতে শংকৰ উৎসৱো, আৰু শংকৰ উৎসৱ উপলক্ষে আমি এখন নাটক কৰি আছিলোঁ। আপোনালোকক ৰিহাৰ্চেলৰ কিছু দেখাইছিলোঁ, আৰু সেই নাটকখন আজি হ'ব। আমাৰ শ্ব' 8টা বজাৰ পৰা আৰম্ভ হ'ব বুলি কৈছিলে, গতিকে আমাক 6টা বজাত পাব দিছিলে পেণ্ডেল। কিন্তু মোৰ অকণমান দেৰিয়ে হ'ল, 4:30মান বজাত মই পাই গ'লোঁ নমিতা বাৰ ওচৰত মেকআপ ল'ম বুলি। যিহেতু মোৰ নতুন এক্সপিৰিয়েঞ্চ, গতিকে অলপমান ভালকৈ ওলাই মেলি যাওঁ বুলি ভাবিলোঁ, আৰু সেইকাৰণে মই নমিতা বাৰ ওচৰত মেকআপ ল'ম বুলি আহিলোঁ। এতিয়া মই জল্দি মেকআপটো কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আধা আধি মেকআপ হৈ গ'ল মোৰ। লিপষ্টিকখিনি নমিতা বা এতিয়া তেৰিকা, এইখিনিও মুচি দিব লাগে একেলগে। বহুত অলপ ৰাখি থৈ দিছা, উদান দেখা হ'লে। এইফালে হাতৰ মেকআপৰ পূৰা স্পীড চলিছে, আৰু এইপিনে মোৰ বুকুৰ ধপধপনিও পূৰা স্পীড চলিছে। অকণমান ভয় লাগি আছে। মই বহুত বেছি প্ৰথমতে নাৰ্ভাছ হৈ গৈছিলোঁ। তাৰপিছত যেতিয়া এবাৰ ষ্টেজত উঠিছোঁ, গোটেইখিনি ধুনীয়াকৈ হৈ গৈছে। গতিকে ভাল লাগিছে নতুন হিচাপত। হ'ল দিয়ক, কিবাকৈ হোৱা নাই এতিয়াও, চুলিখিনি বাকী আছে, হ'ব আৰু। বহুত দিন পিছত মেকআপ কৰিছোঁ, যে আইনাত নিজকে কেইবাৰ চাইছোঁ সেইটো হ'লে হিচাপ নাই দেই। বাৰু যি নহওক, এতিয়া গৈ থাকোঁ। এইফালে ইয়াতে হ'ব আমাৰ শ্ব', আৰু মই আহি পাইছোঁ। ইতিমধ্যে মানুহ এসোপামান আহি পাইছে, গতিকে মই জল্দি গৈ গ্ৰীণ ৰুম পালোঁ। তাৰপিছত তাত মই আপোনালোকক দেখাই আছোঁ, ৰ'ব। এইপিনে আছে আমাৰ মামুনি বা, মই, আৰু আছে ৰ'ব, মই আপোনালোকক দেখাই আছোঁ। এইফালে পূজা বা আৰু বৰমাকো আপোনালোকক মই দেখালোঁ হয়, কিন্তু বৰমাই অকণমান দেৰিকৈ আহি পালে। গতিকে সেইখিনি সময়লৈকে মই পূৰা নাৰ্ভাছ, আৰু মোৰ মোবাইল আছিলে বেলেগৰ হাতত, কাৰণ মোবাইল আমি যিহেতু ইউজ কৰিব নোৱাৰোঁ। আৰু সেইফালে জেণ্টছৰ আছে, জেণ্টছবিলাকে তাত ড্ৰেছ চেঞ্জ কৰি আছে, আৰু এইফালে আমি কিবাকিবি বকি আছিলোঁ। ষ্টেজখন অকণমান চালোঁ, ক'ত কেনেকৈ কি কৰিব লাগিব। আৰু ৰ'ব, আপোনালোকক মই এতিয়া নাটকো দেখাম। নাটকো আপোনালোকে অকণমান চাওক, মই কেনেকৈনো অভিনয় কৰিছোঁ, নে কি কয়। এইফালে কি কৰিছিলোঁ জানো, মই গান চলি থকাৰ বাবে দিব নোৱাৰিলোঁ। আপোনালোকে অকণমান মোৰ নাটক চাওক আৰু কমেণ্ট কৰিব কেনেকুৱা হৈছে। তোমার দেউতারা এজন পাখার অন্তরের মানুষ। অভিহার দিয়া মই নিজকে ইমানেই বেছি ধ্বংস কৰি পেলাম, তোমাৰ ছোৱালী বুলি পৰিচয় দিবলৈ লাজ কৰিবা। একমাত্ৰ জীয়াই আছিলোঁ, সেই সন্তানটো মা পাপাই যে হঠাৎ এনেকুৱা এটা সিদ্ধান্ত ল'ব, মই কল্পনাই কৰিব পৰা নাছিলোঁ। খালি জীৱনটোৱে এনেকুৱা, সৰুৰে পৰা মৰম চেনেহত ডাঙৰ দীঘল কৰি, এতিয়াও ধোৱাৰ পিছত ইণ্ডস্ত এইটোৱেই।
আহি গ'লোঁ নাটক কৰিলোঁ দশমীৰ দিনাখনেই আছিল যিদিনাখন ভাচনি আছিল ভাচনিৰ দিনাখনেই আমাৰ নাটক আছিল আৰু মোৰ বহুত দিন হৈ গ'ল ভ্লগে দিব পৰা নাই আৰু আজিও মই সেই কি বুলি কয় আজি মানে মই ভাবিছোঁ যে দি দিওঁ পূজাৰ ব্লগ আৰু নাটকৰ ব্লগ একেলগে দুইটা দি দিছোঁ মই দিনটো শুইছোঁ সেইকাৰণে একেবাৰে চকুটুকু বেয়া হৈ আছে বাৰু যি নহওক ধুনীয়াকৈ গ'ল নাটক কৰিলোঁ পূজাও ধুনীয়াকৈ গ'ল এতিয়াহে মনটো বেয়া লাগিছে ইমান দিন ব্যস্ত হৈ আছিলোঁ ভালেই লাগি আছিলে মোৰ জীৱনৰ নতুন অভিজ্ঞতা প্ৰথম অভিজ্ঞতা নাটকৰ জীৱনত আচলতে শ্বুটিং নাটক বহুত বেছি বেলেগ হয় বহুত বেছি ডিফাৰেঞ্চ হয় আৰু নাটকত বহুতখিনি এক্সপিৰিয়েঞ্চো হয় বস্তুবিলাক গতিকে খুব ভাল লাগিছে তো তেনেকেই আৰু কৰিলোঁ বহুত বেছি ভাল লাগিল পূজাও চালোঁ আৰু আপোনালোকেও পূজা চালেনে নাই কমেণ্ট কৰি জনাব আৰু আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে জনাব যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ লৈছোঁ বিদায়